জেগাত ফুৰিব আহিছোঁ, কিয় আহিছোঁ, কি কাৰণত আহিলোঁ আপোনালোকক দেখাম, চাই থাকক। ৰাস্তাটো তাৰমানে খুবেই বেয়া, বনাই আছে বাৰু ৰাস্তাটো, ভালে হ'ব বনালে। এতিয়া বহুত মানে গাঁত, যদি জেগাটোৰ নাম আপোনালোকে ধৰিব পাৰিছেনে? যদি ধৰিব পৰা নাই মই বাৰু নামটো কৈ দিম, এতিয়া আপোনালোকে খালি চাই থাকক। মই নামটো কৈ দিম পিছত, কমেণ্টত সুধিব, কমেণ্ট কৰিব, চিনি নাপালে মই চিনাকি কৰি দিম। খুবেই ৰাস্তাটো বেয়া, কিন্তু সেইটোৱে জানিব কোনটো ৰাস্তা আপোনালোকে। যিটো ৰাস্তাৰে গৈ আছোঁ মই, এই ৰাস্তাটোত মই হেলমেট লগোৱা নাই। আপোনালোকে নক'ব আকৌ যে গাড়ী চলাই আছে হেলমেট লগোৱা নাই। হয়, মই হেলমেট আনিছোঁ, কিন্তু মানে কি হ'ল, অলপ মানে ভিতৰৰ জেগাৰ কাৰণে ভাবিছোঁ হেলমেটটো নিপিন্ধাকৈ যাওঁ, কিন্তু হেলমেটটো ভিতৰৰ পৰা বাহিৰলৈ কথা নাই, ছেফটিৰ কাৰণে পিন্ধা হয়, কিন্তু মই আজি পিন্ধা নাই দিয়ক। কোনটো ৰাস্তা হয় আপোনালোকক মই কমেণ্ট কৰি সুধিব দিছিলোঁ বা মই জনাম বুলিও কৈছিলোঁ, কিন্তু ৰাস্তাটো বনায়ে আছে, গতিকে আপোনালোকে জানিব। মই আকৌ কৈ দিয়াও গৈছে ক'ত হয় ৰাস্তাটো। চাওকচোন, বনাই আছে সেইকাৰণে সৰু সৰু হৈছে, বহুত মানে কেইদিনমান পিছততো বহুত ধুনীয়া হৈ যাব, তেতিয়া আৰু কোনোবা। চাওকচোন, ইফালে ইমান ধুনীয়া মেটেকা ফুল, একদম ভালে লাগে। আনফালে আপোনাৰ ধাননি পথাৰ, এয়া চব আঘোণৰ মাহত ধান কাটিব হৈয়ে যাব, আঘোণৰ লাষ্ট মানত কাটিব হ'ব চাগে। আৰু সেইখন ধাননি পথাৰ, বহুত ডাঙৰ বিল হয় এইখন, ভাল। কিন্তু আজিকালি এই বিলবিলাকো এতিয়া লাহে লাহে চব মাৰা যাব ধৰিছে, মাটিবিলাক মানুহে কিনি কিনি মাটিবিলাক চব পুতি লৈ আছে, ঘৰ বনাই আছে। এইবিলাক চাচোন, এইবিলাক মাটি বিক্ৰী হৈয়ে গ'ল ছাইডত, কিন্তু মানুহবিলাকে আৰু কি টকাৰ কাৰণে মাটিটো বিক্ৰী কৰি দিয়ে, কিন্তু এটা নিজৰ সম্পত্তি নাইকিয়া হৈ যায়। ভৱিষ্যত তেনেকুৱা টকা দিলেও এনেকুৱা সম্পত্তি এটা ঘূৰাই নাপায়। গতিকে মানুহ পাৰিলে সম্পত্তি বিকিব নালাগে মোৰ হিচাপত। মানুহ টকা আছে, সম্পত্তি কিনিছে, কিন্তু আপুনি টকাটো টকা লাগে কাৰণে বিকিছে, কিন্তু সেই টকাটো আপোনাৰ নাথাকে, কিন্তু সম্পত্তিটো গুচি যায়, টকাটো চেজ হৈ যায়। সেইকাৰণে পাৰিলে নিজৰ সম্পত্তি নিজে ৰাখক, কষ্ট কৰি চলক, কাম কৰক, আহি থাকিব পইচা, যিখিনি আছে সেইখিনি দিয়ে চলক, কিন্তু সম্পত্তি বিকিব নালাগে মোৰ হিচাপত। আৰু সম্পত্তি বিকিব বেয়া লাগে। পইচা চাবচোন, একদিন একদম একেবাৰে নাইকিয়া হৈ যায়, সম্পত্তিটো শেষ হৈ যায়। কিমান সম্পত্তি এনেকৈ কম নিজৰ চাবচোন। নিজৰ দেউতাৰ সম্পত্তি বিকি ধৰক কিছুমানে ঘৰ দুৱাৰ বনাইছে। ঘৰ দুৱাৰটো এটা ভাল বস্তু কৰিছে, হৈ গৈছে বাৰু। কিছুমানে যে মদ খাই জুৱা খেলি এইবিলাক মাটি যে ঘৰটো বনাইছে, এইবিলাক মাটি বেলেগে কিনি লোৱা মাটি। চাওকচোন, ইমান ৰাস্তা কিনাৰৰ মাটিবিলাক বিকি আপোনালোকে কেনেকুৱা হেৰি কৰিছে। পইচা নাই কাৰণে বিকিছে, কিন্তু একদম মানে ইমান মাটিবিলাক বিকিলে পিছত আপোনালোকৰো অসুবিধা হৈ যায়। য'ত আহিছোঁ তাত তাৰমানে মোৰ মায়ে আহি ৰৈ আছে। মই মাক কৈছোঁ, আহি যাবি তালৈকে, মোৰ তাত তামোল অলপ আছে, লৈ যাবি। মই তামোলটো নাখাওঁ, সেইকাৰণে মাক তামোলটো দিলোঁ। আহিলে ছোৱালীৰ লগত কিবা কথা পাতি আছে। ইয়াৰ পিছত এই খুৰীজনী আহি গ'ল, এতিয়া মোক কি কৰিব চাওক। কাপোৰ ধোৱা হৈছে ৰ'বা। সিফালে নিব নালাগে নহয়, এইখিনিৰ পেন কাটি দিলেও হ'ব দে, তলৰ পে ঘৰত যাই সেই পেলি ভালকৈ ঘূৰিবি, ঘূৰাটো বহাই দি। কি বিষ। ডাঙৰক ভৰি চুব দিব বেয়া লাগে, কিন্তু কি কৰিব, উপায় নাই। যোৱা কাতি বিহুৰ পৰাই মই এনেকৈ চলি আছোঁ। এনেকুৱা হৈছে, লেঙেৰাই খোজ কৰোঁতে মোৰ পিছৰ ভৰিটো বিষ হৈ গ'ল, মানে গেৰুৱাটো বিষ হৈ গৈছে। টেঙা জুতি কাৰ ল'ব মন আছে, আহি যোৱা। কি জুতি লাগে, অলপমান চৌদা বা কলাখাৰ দে।
জুতি মাইনা খাব বহি আছে ইয়া আমাৰ মাইনাটোৰ নাম বৰষা এইয়া এইয়া চৌদাহাৰ দিব অলপমান খাম দেই খাবি টেঙাই মানুহ মাতে বাবু টেঙা খাব দেই আমি টেঙা খাম ভাত খোৱাই নাই টেঙা খাম একেলগে দি যি নাযাগে হাতখন নোধোতে দে আকৌ চাইডৰ পাতটো কাটি কিনে ওলাই দে অলপ অলপকৈ এনেকৈ চাইডটো কাটা যায় আমাৰ অকল এই মাখি পৰিছে পাতটো ওলাই দিয়াচোন কলপাতত খাই ভাল লাগে প্লেটত খাই ভাল নালাগে কলপাত এই চাইডৰ পৰা অলপ অলপ ল'ব পাৰিব কলপাতৰ নিচিনা জুতি নহয় এইটো তাতে এখন দুখন হ'লে মাইনে বিৰাট মাইনে নাজানা দে এনেই গ'ল ৰাতিপুৱা ভাত খোৱাই নাই টেঙা জুতি ল'ব লৈছে দেখিছে ইফালে দাওখিনি তেতিয়া হৈছে ভাল লাগে চকলা চকলি সেই মুখা হৈ থাকিলে খাই ভাল নালাগে খদ লাগছে না খদ লাগিছে নাই খদ সোৱাদ আছে নাই খুৰী খুৰী বোলে টেঙা নাখায় এই গাঁৱত আহিলে গাঁৱৰ পৰিৱেশ এইবিলাকে টাউনত মানুহ নাপায় দেখিছে গাঁৱত মানুহ টেঙা খোৱা মানুহ মই টেঙা খোৱা মানুহে নহয় তথাপি অলপ নামটো কৰি খাম দেই নিমখ বেছি হৈছে এইটো খাই দিম টেঙা পৰিল ভালে খোৱা গাইছ খাই ভাল লাগিল টেঙা খালি গাঠি লাগে এই নিমখ এইখিনি হ'ল আপোনাৰ গাছবাৰী যিটো নাট চুপাৰ ভাগৱত পাঠ হয় সেইটো নামঘৰ হয় এতিয়া ভাগৱত পাঠ আৰম্ভ হ'ব কাতি মাহৰ এই বুধবাৰমানৰ পৰাই বুধবাৰৰ পৰা আছে অহা বুধবাৰৰ পৰা আজিটো হ'ল দেওবাৰ গতিকে বুধবাৰৰ পৰা আৰম্ভ হ'ব বহুত ভাল লাগে আপোনালোকে আহিবচোন মোৰ মাহঁতৰ গাঁৱৰে হয় ভাল লাগে আৰু এটা নামঘৰ আছে বৰডাঙৰি কুচি বুলি ইয়াতো ভাগৱত পাঠ হ'ব আপোনাৰ
কাতি মাহৰ 29 আৰু 30 তাৰিখ তাত নাম থাকে আপোনাৰ ভালেই লাগে আহি কিনে বহুত ভাল লাগে আপোনালোকে আহিব এই ৰাস্তাটো খুবেই বেয়া মানে ইমান দিগদাৰ নহয় ৰাস্তাটো ভাল কৰা নাই এতিয়াতো ৰাস্তাটো বনাই আছে বাৰু ভাল হৈ যাব কিন্তু ৰাস্তাটো সৰু গাইছ আমি চেঁচা গৈ আছোঁ এতিয়া মাজতে ভিডিঅ' কৰা বন্ধ হৈছিল কাৰণ কিয় মই মোবাইলটো গাইছ হেৰাই পেলাইছিলোঁ তাৰপৰা কেনে মোবাইলটো কমাই থৈ দিছিল গাইছে জগদ্ধাত্ৰী পূজা 7 তাৰিখৰ পৰা ইয়া তাৰে তাৰে গাইছ প্ৰিপাৰেশ্যন ইয়াতো এই দুৰ্গা পূজাৰ নিচিনা জগদ্ধাত্ৰী পূজা যে 5 দিনীয়া হয় বহুত ভাল লাগে গোটেই ব্লাড হৈ থাকিল যে তো হ'ল এতিয়া আমি ঘূৰিলোঁ আমি মানে একচুৱেলি আমাৰ মেইন প্ৰব্লেমটো হৈছে আমি মানে কেমেৰাটো ওলাব পাহৰি যাওঁ মোবাইলটো ঠিকে চাই থাকোঁ কিন্তু পিছত মনত পৰে আধা ৰাস্তাত ক'ত কাম শেষ হোৱাৰ পিছত ক'ত ঘৰ আহিবৰ টাইমত সেইকাৰণে শেষ দিয়ে আৰু সেইটো কাম এতিয়া ঘৰ যাই আছোঁ তাৰপিছত ঘৰৰ ৰঙালাওৰ দাম বোলে 150 টকা এটা ৰঙালাওৰ দাম এইটো ৰাস্তা আছিল না নহয় 150 টকা লাগে ক'ত যোৱা ৰাস্তা এইটো নে সুধিছা আমাৰ ঘৰত যোৱা দলং পোৱা নাছিলোঁ আকৌ এখন কেনে পাম ব'লা হা পাইছিলোঁ পাহৰি গ'লোঁ দে গাইছ বাই বাই বিয়া খাব যাওঁ গাইছ বিয়া খাই আহোঁ একবাৰ এবাৰ মানে ওলাই আছোঁ আৰু সকাম শেষে হোৱা নাই এইমাত্ৰ আহিছোঁ গা ধুলোঁ গা ধুই আকৌ ওলাই গৈ আহোঁ আমি আমাৰ কইনা এইজনী কইনাৰে আমি তুলনি বিয়া খাব আহিছোঁ বহুত মৰম লগা আমাৰ কইনাজনী বহুত মৰম লাগে চাওকচোন আপোনালোকে দেখিব কি মৰম লাগে আহিয়ে একটা পাজতে গৰমে গৰমে কফি মাৰি ল'লে কফিটো খাই ভাল লাগে তাৰপিছত ভাত খাব মাতিলেই নহয় ভাত খাব